Hello everyone, welcome back to my channel to your educator. তো আমি ইয়াৰ আগত পঢ়িছিলোঁ যে জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰ্য এইখিনি আমি কমপ্লিট কৰি দিছিলোঁ আৰু হয় মইতো ভূগোলৰ চেপ্টাৰ 4টো পঢ়াই আছোঁ ক্লাছ 10ৰ। সো আজি আছে পৰিবহন ব্যৱস্থা। সো এইটো বৰ ইম্পৰ্টেণ্ট। আৰম্ভ কৰোঁ আমি এইখিনি পথ পৰিবহনৰ পৰা। ইয়াৰ আগৰখিনি ডাইৰেক্ট ইমান পৰা এইবিলাকত ইমান ইম্পৰ্টেণ্ট নাই। সো ইয়াৰ পৰা ডাইৰেক্ট আৰম্ভ কৰি দিওঁ। চোৱা, পথ পৰিবহন ব্যৱস্থাৰ প্ৰধান সুবিধাবোৰ মনত ৰাখিব লাগিব। মই ইয়াত চাবা মনত ৰাখিব লগা বহু আছে, তুমি মনত ৰখা। পথ পৰিবহন ব্যৱস্থাৰ প্ৰধান সুবিধাসমূহ কি কি দিছে? পথ পৰিবহন সুচল, ঠিক আছে, বেগী আৰু নিৰ্ভৰযোগ্য, একদম ইজি পইণ্ট আমি আৰামছে মনত ৰাখিম। নেক্সট, ই সৰু আৰু ভিতৰুৱা ঠাইসমূহৰ লগত সহজে সংযোগ স্থাপন কৰিব পাৰে, ঠিক আছে। পাহাৰ, মালভূমি আৰু সমভূমিৰ মাজত পথ পৰিবহনে সুন্দৰকৈ যাতায়াতৰ সুবিধা দিব পাৰে, ঠিক আছে। কৃষি, নম্বৰ কৃষি, শিল্প আদিৰ উৎপাদিত সামগ্ৰীসমূহৰ পৰিবহনৰ ক্ষেত্ৰত পথ পৰিবহনৰ ব্যৱস্থা বিশেষভাৱে উপযোগী। ছ' ইয়াত কেইটা আছে? ইয়াত তোমালোকৰ 6টা আছে। 6টা মাৰ্ক কৰি থ'লোঁ, বাট তোমালোকে মেক্সিমাম 4টা চাই থৈ দিবা। 6টা যদি মনত ৰখা দিন বহু ভাল, বাট একদম মিনিমাম কৈছোঁ মই, মেক্সিমামটো 6টা মনত ৰাখিবা, বাট মিনিমাম 4টা তোমালোকে মনত ৰাখি থৈ দিবা। নেক্সট তলপিনে ইয়াত এটা বস্তু চোৱা যে পকীপথটো চাই দিবা। পকীপথটো কিমান আছে ইয়াত? পকীপথটো কিমান কিলোমিটাৰ আছে? পথ দৈৰ্ঘ্যটো 2015 পৰা 16 নি এইটো চাই থৈ দিবা। আৰু এইটো নাচলৈ হ'ব 2007 পৰা 8 লৈ, কিন্তু 2015 পৰা 16 এইখিনিলৈ মনত ৰাখি থবা। ছ' 79 নম্বৰ পেজত এইখিনি আছিল। এইটোত চোৱা 78 নম্বৰ পেজটোত তোমালোকে পাবা ৰাষ্ট্ৰীয় ঘাইপথসমূহ আৰু তাৰ কিছুমান পথ দৈৰ্ঘ্য ডিটেইলছ ক'ৰ পৰা ক'লৈ আছে। ছ' এইখিনি চোৱাৰ ইমান দৰকাৰ নাই, কাৰণ ইয়াৰ পৰা ডাইৰেক্ট এনেকুৱা প্ৰশ্ন নোসোধে। 81 নম্বৰ পেজত ইয়াত কি দিছে চোৱা, তলপিনে চোৱা এইপিনে যে ইয়াত 7বিধ পথ আছে, ঠিক আছে। 7বিধ পথ। এই অসমৰ পথ পৰিবহন ব্যৱস্থাৰ এইটো ইম্পৰ্টেণ্ট মাৰ্ক কৰিব লাগিব যে অসমৰ পথ পৰিবহন ব্যৱস্থাৰ ভিতৰত মুঠ 7 প্ৰকাৰৰ পথ আছে, যেনে কি পকী পথ, পকী নোহোৱা পথ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, জিলাৰ প্ৰধান পথ, গাঁৱলীয়া পথ আৰু নগৰৰ পথ। 7বিধ পথ আছে। 7টো বিধ আমি কি কৰি মনত ৰাখিম? 7বিধ পথ, ঠিক আছে। 7টো বিধ আমি মনত ৰাখিম। নেক্সট, এই 7বিধ পথ সামৰি 15 পৰা 16 বৰ্ষৰ তথ্য মতে অসমত মুঠ পথৰ দৈৰ্ঘ্য হৈছে 48,725 কিলোমিটাৰ। এইটো মনত ৰাখিবা, এইটো বহুবাৰ পৰীক্ষাত আহিছে, মেট্ৰিকতো এবাৰ নে দুবাৰ আহিছে, আৰু এনে নৰ্মেলিটো এই বস্তুটো আহি থাকে এইটো যে অসমত মুঠ কিমান দৈৰ্ঘ্য পথ আছে। ছ' কিমান? 48,725 কিলোমিটাৰ। আমিও পাইছিলোঁ এই বস্তুটো, সেইকাৰণে কৈছোঁ। এইখিনি সিমান এটা ইম্পৰ্টেণ্ট নাই, বাছ এনেই জাষ্ট কৰি থবা। এই ওপৰৰ লাইনটো এইখিনি ইম্পৰ্টেণ্ট আছিল। নেক্সট, ৰেল পৰিবহণৰ ক্ষেত্ৰত ছেম প্ৰচেছ, যে ইয়াৰ সুবিধাবোৰ চাব লাগিব ৰেল পৰিবহণৰ। পথ পৰিবহণৰ দৰে ৰেল পৰিবহণ ব্যৱস্থাৰো কেতবোৰ সুবিধা আছে। সেইবোৰ হৈছে কমত ৰাখিবা, দীৰ্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্ৰী আৰু বস্তু কঢ়িয়াই নিয়াৰ বাবে এক্সেট্ৰা মনত ৰাখিবা। শটো মনত ৰাখিবা, ঠিক আছে। মিছ নকৰিবা এইখিনি, ধুনীয়াকৈ মনত ৰাখিবা। বেছি দীঘল নহয়, বেছি টান নহয়, বুজিবলৈ সহজ। মোৰ মতেতো চোৱা, মোৰ মতে কি মুখস্থ কৰিবই নালাগে, জাষ্ট মনত ৰাখা চেষ্টা কৰা। মানে মুখস্থ আৰু বুজাৰ মাজত পাৰ্থক্য আছে, ঠিক আছে। মুখস্থ কৰিলে পাহৰি যাব পাৰা, কিন্তু যেতিয়া বুজিবা তাৰপিছত পাহৰি নোযোৱা, ঠিক আছে। ছ' 4টা মিনিমাম কৰি থবা, পাৰিলে 5টা আহি আছে। এইটো নম্বৰটো মনত ৰাখি থবা, বাট বহুত লং হয়। ছ' শ্বৰ্ট চাই যোনকেইটা অলপমান শ্বৰ্ট হয় সেইকেইটা মনত ৰাখি থবা। নেক্সট তলত কিবা আছে ইয়াত, আচ্ছা ইয়াত ইম্পৰ্টেণ্ট আছে যে অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ পূব সীমান্ত মণ্ডল, ঠিক আছে। উত্তৰ পূব সীমান্ত ৰেল মণ্ডল, আৰু এই মণ্ডলৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিকত অৱস্থিত। এইটো মনত ৰাখিব লাগিব। উত্তৰ পূব ৰেল মণ্ডলৰ কি মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো গুৱাহাটীৰ মালিকত অৱস্থিত। এইটো ইম্পৰ্টেণ্ট, এইটো মনত ৰাখি আমি, ঠিক আছে। নেক্সট, তোমাৰ ৰেলৰ মুঠ দৈৰ্ঘ্যটো এনেই মনত ৰাখি থবা 2012-13 অনুসৰি এনেকুৱাকৈ, ঠিক আছে। বাছ 81 নম্বৰ পেজত এইখিনি ইম্পৰ্টেণ্ট আছিল। ত' 82 নম্বৰ পেজততো মেপখনে আছে, মেপখন চাই ইমান দৰকাৰ নাই। নেক্সট আহিল জল পৰিবহণ। ছ' জল পৰিবহণটো চোৱা, জল পৰিবহণত অলপ কিছু ডিটেইলছ আছে। ছ' ইয়াত প্ৰথমতে কি আহিল যে ভাৰতৰ মুঠ জলসম্পদৰ প্ৰায় 32% জলসম্পদৰ অধিকাৰী ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ইহঁতৰ সংখ্যা উপনৈ। এই লাইনটো আমি আৰম্ভণিতে কি পালোঁ? এটা ইম্পৰ্টেণ্ট লাইন পালোঁ। এই লাইনটো মাৰ্ক কৰি হ'ব লাগিব, ভাৰতৰ মুঠৰ পৰা ইয়াৰ সৃষ্টি কৰিছলৈকে, ঠিক আছে। নেক্সট লাইনটো মাৰ্ক কৰিবলগীয়া যে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ ইমানখিনি নাব্য জলপথ আৰু বৰাকৰ পৰা ইমানখিনি নাব্য জলপথ আছে, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট, মই কৈছিলোঁ ইয়াত বহুখিনি ইম্পৰ্টেণ্ট আছে। তাৰ ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো ইমান, ঠিক আছে। এইটো মনত ৰাখিব লাগে। নাব্য জলপথটো 891 কিলোমিটাৰ। 1988 চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল। কিমান চনত? 1988, 1988ত কি কৰা হৈছিল? ব্ৰহ্মপুত্ৰ যিটো নাব্য জলপথ আছে এইটো দেশৰ দ্বিতীয়টো বৃহত্তম জলপথ হিচাপে ঘোষণা কৰা হৈছিল। এইটো মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট, মই সেইকাৰণে কৈছোঁ। নেক্সট চোৱা এইটো যে আনহাতে বৰাক নদীৰ লখিমপুৰৰ পৰা ভাংগালৈ মুঠ 121 কিলোমিটাৰ নাব্য জলপথ ভাৰত চৰকাৰে 2013 চনত দেশৰ 6ষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছে। ইম্পৰ্টেণ্ট ভাই, ইম্পৰ্টেণ্ট, মই এনেকুৱা নাই। এইখিনি গোটেই ইম্পৰ্টেণ্ট। তোমালোকে ভাবিছা যে গোটেই কিতাপখন মাৰ্ক কৰিব গৈছে, নহয়, ইম্পৰ্টেণ্ট এইখিনি। চ' ইম্পৰ্টেণ্ট, চাবা এইখিনি, মিছ নকৰিবা। নেক্সট আহা যে এইখিনি
হ'ব বাৰু আৰু এটা কথা মনত ৰাখিবা যে গোটেইখন আমাৰ উত্তৰ পূবৰ গোটেইখিনিক এই নাব্যপথ দুটা কি কৰি আছে চলাই আছে নেক্সট তলপিনে অহা যে অসমত জল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে দুটা চৰকাৰী সংস্থাই প্ৰচেষ্টা চলাই আছে এই সংস্থা দুটা হৈছে কি কেন্দ্ৰীয় আভ্যন্তৰীণ এইটো কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম ঠিক আছে আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় ঠিক আছে এই দুটা এই লাইনটো ইম্পৰ্টেণ্ট মিছ নকৰিবা চ' এইখিনি মাৰ্ক কৰি চাবা নেক্সট তলপিনে অহা মেৰ কি পালোঁ ইয়া চোৱা পাণ্ডুকে ধৰি ব্ৰহ্মপুত্ৰৰ কেইবাটাও সৰু নদী বন্দৰ আছে ঠিক আছে ইয়াৰ পৰা মাৰ্ক কৰা পাণ্ডুকে ধৰি ইয়াৰ পিছত চোৱা যায় ইয়াৰ উপৰি জাতীয় মালবস্তু কঢ়িয়াবলৈ ব্ৰহ্মপুত্ৰৰ দুই পাৰত 30 জোৰতকৈ বেছি ফেৰীঘাট আছে এইটো ইম্পৰ্টেণ্ট 30 জোৰতকৈ মই কৈছোঁ ডিটেইলছবিলাক মিছ নকৰিবা 30 জোৰতকৈ ঠিক আছে 30 জোৰতকৈ বেছি কি আছে ফেৰীঘাট আছে সময়ত ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ইহঁতৰ উপনৈবিলাকৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 3টা মণ্ডলত সৰ্বমুঠ 96খন ফেৰী চলি আছে ঠিক আছে 96খন ফেৰী চলি আছে মনত ৰাখিবা কেইখন 96খন নেক্সট জাহাজ কেইখন 61খন চলি আছে এইটো মনত ৰাখিবা জাহাজ 61খন চলি আছে ঠিক আছে 61খন জাহাজ চলি আছে এবাৰ আহিল সুবিধাবিলাকো চাবই লাগিব চোৱা চাম কত মনত ৰাখা অলপ লং বাট মনত ৰাখা বুজিবলৈ সহজ খটো মনত ৰাখা ঠিক আছে খটো একদম শৰ্ট হয় গটো শৰ্ট হয় খটো শৰ্ট নহয় দেই খটো অলপ লং আছে চ' বাট চাবা এই 3-4টামান চাই থৈ দিবা বাছ পাৰিলে গোটেই চাবা নহ'লে 3-4টামান চ' 83 নম্বৰ পেজত এইখিনি আছিল ইয়াৰ পিছত আমাৰ আৰম্ভ হৈছে কি বিমান পৰিবহণটো আমি চাম এইটো সিমান এটা ইম্পৰ্টেণ্ট নাই বাট আমি চাই লিম তো বিমান পৰিবহণ ব্যৱস্থাটো চোৱা ইয়াত সিমান এটা ইম্পৰ্টেণ্ট নাই বাট বিমানবন্দৰ কেইটা ক'ত কৰিছে এইটো মনত ৰাখা যে অসমৰ গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় উত্তৰ লখিমপুৰ শিলচৰত অৱস্থিত ৰাজহুৱা খণ্ডৰ বিমানবন্দৰ কেইটাৰ যোগেদি বিমান পৰিবহণ ব্যৱস্থা অব্যাহত আছে ঠিক আছে কোনটো বিমানবন্দৰ বৰ্তমান অচল হৈ আছে ভালে বছৰ ধৰি সেই ধুবুৰীৰ ৰূপসীত থকা বিমানবন্দৰটো ভালেমান বছৰ ধৰি অচল হৈ আছে ঠিক আছে গ'ল তলপিনে অহা পেৰেগ্ৰাফটো ইম্পৰ্টেণ্ট নাই তলৰ পেৰেগ্ৰাফটোত চোৱা যে উত্তৰ পূব ভাৰতৰ ভিতৰত কোনটো যে গুৱাহাটীৰ বিমানবন্দৰটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নামেৰে জনা যায় আৰু সমগ্ৰ উত্তৰ পূব ভাৰতৰ নৰ্থ ইষ্টৰ যিমানবিলাক বিমানবন্দৰ আছে 7খন ৰাজ্য আছে তাৰ ভিতৰত কি উত্তৰ পূব ভাৰতৰ ভিতৰত এইটোৱে একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অৰ্থাৎ এইটোৱে একমাত্ৰ বিমানবন্দৰ যাৰ যোগেদি আমি বেলেগ দেশক আমি কি কৰিব পাৰোঁ যাব পাৰোঁ চ' থাকিল ইয়ালৈকে আৰু তলত এই লিষ্টখন ইমান ইম্পৰ্টেণ্ট নহয় এইবিলাক চ' এইখিনিও ইমান একো নাই চ' আমাৰ 4টা পৰিবহণ ব্যৱস্থা আমি ইয়াতে কমপ্লিট কৰিলোঁ নেক্সট আছে কি পৰিবহণ ব্যৱস্থাৰ সমস্যাসমূহ এইখিনিত মই তোমালোকক খুব বেছি 2 বা 3 মিনিটৰ ভিতৰত কমপ্লিট কৰি দিম তাৰপিছত তোমালোকৰ আছে অসমৰ সম্পদটোত মই তাৰমানে সম্পদৰ লগত অকল সম্পদে পঢ়ুৱাম চ' তাৰ মাজত মই বেলেগ নানো আৰু সমস্যা সেইবিলাক নানো চ' আজিলৈ এইখিনি আছিল আৰু যদি চেনেলটোত নতুনকৈ আহিছা দেন ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো যদি ভাল পাইছা দেন লাইক এটা কৰি দিয়া কাৰণ বহু কষ্ট হয় হা মানে ভিডিঅ'টোত জানাইচোন সময় উলিয়াই কিনে বহুখিনি মই কষ্ট কৰি আছোঁ আৰু এই ভিডিঅ'টো সকলোকে নিজৰ লগৰবোৰক শ্বেয়াৰ কৰি দিয়া কাৰণ পৰীক্ষাৰ বাবে বেছি দিন নাই চ' মই পটাপট এই চেপ্টাৰটো কমপ্লিট কৰিম কাৰণ এই চেপ্টাৰটো এটা টাফেষ্ট চেপ্টাৰ বুলি সকলো ছাত্ৰ ছাত্ৰীয়ে গণ্য কৰে বা ময়ো এই টাফ পাইছিলোঁ এই চেপ্টাৰটো চ' তোমালোকৰ বাবে যিখিনি পাৰোঁ কৰিম আৰু আজিলৈ বাই লগ পাম এটা নতুন ভিডিঅ'ত এতিয়ালৈ বাই